নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। শুকুৰ আলী মন্তব্য: ঔৰংজেবে দিয়া মাটিত মা কামাখ্যা মন্দিৰ আছে আৰু আহোমসকলে একোৱেই কৰা নাই। জানিব পৰা মতে, মা কামাখ্যা মন্দিৰ আৰু আহোমসকলক অপমান কৰিছে আৰু লাচিত বৰফুকনকো অপমান কৰিছে। মানে অসমক লৈ বিতৰ্কিত মন্তব্য কৰিছে শুকুৰ আলীয়ে। অসমৰ ৰাইজৰ মন্তব্য কি কমেণ্ট কৰিব আৰু চৰকাৰে শুকুৰ আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। ২ নম্বৰটো খবৰ। ঢিঙৰ পাছত এইবাৰ গুৱাহাটী চহৰত স্প্ৰেৰ গেং সন্ত্ৰাস। মুখত স্প্ৰে মাৰি বৃদ্ধা মহিলা ঘৰৰ পৰা ৫ লাখ টকাৰ আ-অলংকাৰ লুটিলে। ৩ নম্বৰটো খবৰ। বিজেপি হিমন্ত বিশ্ব শৰ্মা মন্তব্য: মোক কংগ্ৰেছৰ ৰকিবুল হুছেইনে কিয় বেয়া পায় জানেনে ৰাইজ? ৰকিবুলৰ লগত একো কাজিয়া নাই। কংগ্ৰেছ থকা সময়ত গড় হত্যা চলি আছিল। বিজেপি চৰকাৰে বন্ধ কৰিলে, সেইকাৰণে আমাক বেয়া পায়। ৪ নম্বৰটো খবৰ। ৩ মে' তাৰিখে নগাঁও, মৰিগাঁও, জাজৰি অঞ্চলৰ পৰা ৫ গৰাকী হজ যাত্ৰী মক্কালৈ হজ কৰিবলৈ গৈছে। ৫ নম্বৰটো খবৰ। অসম সাংসদ জুবিন গাৰ্গে কাশ্মীৰলৈ নাযায়। কাশ্মীৰৰ ভ্ৰমণ বাতিল কৰিলে পেহেলগামৰ ঘটনাৰ বাবে। ৬ নম্বৰটো খবৰ। নিৰ্বাচনী প্ৰচাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অহা ১ অক্টোবৰ তাৰিখৰ পৰা ৰন্ধন গেছ চিলিণ্ডাৰ মাত্ৰ ৬০০ টকাত পাব অসমৰ ৰাইজে আৰু বিনামূলীয়াকৈ কলেজৰ এডমিশ্যন। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউলৰ লগতে চেনি, নিমখ, দালি আধা দামত পাব আৰু এটকা নিদিয়াকৈ দুখীয়া, ধনী সকলো যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি পাব। ৭ নম্বৰটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। আধাৰ কাৰ্ডক লৈ পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পাছতেই অভিযান চলিব। NRC-ত নাম নথকাকৈ আধাৰ কাৰ্ড উলিওৱাসকলৰ বিৰুদ্ধে চৰকাৰে আৰক্ষী থানাবোৰলৈ তালিকা পঠাইছে। প্ৰতিখন জিলাতে ফেক আধাৰ কাৰ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান চলাব। ৮ নম্বৰটো খবৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট আজি ৪ মে' তাৰিখে অসমৰ ৪৩টা ভোটকেন্দ্ৰত আকৌ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। হাইলাকান্দি জিলাত ৩২টা কেন্দ্ৰত আৰু লখিমপুৰ জিলাত ৮টা কেন্দ্ৰত আৰু বেলেগ বেলেগ জিলাত ৩টা কেন্দ্ৰতো ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৯ নম্বৰটো খবৰ। অসমৰ ট্ৰেডিং কেলেংকাৰী, চুমি বৰা, বিশাল আৰু তাৰ্কিক এবছৰ জেলত থকাৰ পাছত আদালতে বিশাল ফুকন আৰু তাৰ্কিক বৰাক জামিন দিলে। কিন্তু চুমি বৰা জেলতে থাকিবলৈ লাগিব। ১০ নম্বৰটো খবৰ। ৪ মে' ২০২৫ আজি পদ্মশ্ৰী শিৱানন্দ বাবাৰ মৃত্যু ১২৮ বছৰ বয়সত।